हेलो एवरीवन की खबर आपनालोকৰ आशा কৰিছোঁ সকলোৰে ভাল মই ভালে আছো আৰু এতিয়া ইমান ধুনীয়া এডোখৰ ঠাইত আহিছোঁ ইমান ভাল লাগিছে একদম যাবলৈ মনেই যোৱা নাই একদম শিলঙৰ দৰে পৰিৱেশ খুব ধুনীয়া আৰু ইমান ধুনীয়া বতাহ মাৰি আছে এই সময়ত আমি সদায় শিলঙত যাওঁ গতিকে আমি বা আমাৰ ল'ৰা ছোৱালীয়ে মিছ কৰিছে শিলঙত যেহেতু এতিয়া কৰোনাৰ কাৰণে ক'তো যাব নোৱাৰোঁ আৰু বহুতৰে পৰা গম পাইছোঁ কামাখ্যা যাবৰ বাবে বৰ ধুনীয়া এটি ৰাস্তা এতিয়া নতুনকৈ বনাই আছে আৰু ৰাস্তাটো সম্পূৰ্ণ কমপ্লিট হোৱা নাই তথাপিও আহিব পাৰি একদম মানে আপোনাৰ পাণ্ডুৰ পৰা আহিব পাৰি ডাইৰেক্ট একেবাৰে কামাখ্যালৈ যাব পাৰে ধুনীয়া ৰাস্তা খুব ধুনীয়া অলপ মাজত হোৱা নাই কমপ্লিট তথাপিও ধুনীয়াকৈ যাব পাৰি আৰু ইমান ভাল লাগিছে মই আপোনালোকক দেখুৱাই যাম ৰাস্তাটো দেখুৱাইছোঁ অলৰেডি আপোনালোকক আৰু মাজে মাজে অলপমান দেখুৱাই যাম আপোনালোকে চাই থাকিব খুব ধুনীয়া ৰাস্তাটো আৰু ল'ৰা ছোৱালীক লৈ যদি আপোনালোকে ভাবে কেতিয়াবা সানডে অলপ ওলাই আহোঁ বুলি বা যিকোনো এটা দিনত তেনেহ'লে আপোনালোকে আহিব পাৰে বৰ ধুনীয়া ঠাই খুব ভাল পাব সিহঁতে আহি আৰু এনেকৈ দেখিছেনে ধুনীয়াকৈ বনাই দিছে খোজকাঢ়ি আহিব পাৰি আৰু ৰ'দ নপৰে ধুনীয়াকৈ ইয়াতে অকণমান ৰখি ফ্ৰেছ একদম গোটেই ব্ৰহ্মপুত্ৰ নদীখন চাব পাৰি আৰু সেয়া হৈছে উত্তৰ গুৱাহাটী খুব সুন্দৰকৈ দেখা পায় বহুত ভাল লাগে মই মাজে মাজে আপোনালোকক দেখুৱাই যাম এতিয়া ধুনীয়া বতাহ দি আছে ন এতিয়া মা ধুনীয়া বতাহ লাগিছে বেটাৰীৰ পানীত লাগি যায় নামি যায় আৰু সেইখন চাওক শৰাইঘাটৰ ব্ৰিজখন মই অকণমান জুম কৰি দেখাই দিছোঁ শৰাইঘাটৰ ব্ৰিজখন ইয়াৰ পৰা বৰ ধুনীয়াকৈ দেখা পায় ভিউটো বহুত ধুনীয়া লাগে মোৰ কেমেৰাৰ জুমৰ কোৱালিটি ইমান ঠিক নহয় তথাপিও মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক এয়া চাওক শৰাইঘাটখন কিমান ধুনীয়া লাগে ফটো উঠিবলৈও বৰ ধুনীয়া ঠাই অকণমান সময়ৰ কাৰণে ধুনীয়াকৈ দিনটো ওলাই আহি অকণমান ইয়াতে এনেই পিকনিক হিচাপেও আহিব পাৰে আপোনালোকে ঘৰতে যদি অকণমান বনাই মেলি আনে ইয়াতে ধুনীয়াকৈ বহি বা গাড়ীত বহি ধুনীয়াকৈ এনজয় কৰি যাব পাৰে ফেমিলিৰ লগত খুব ধুনীয়া ঠাই আপোনালোকে আহিব পাৰে হৈ গ'ল নে থোন ব'লা আহা যাওঁ জালমুড়ি খাবা আহা জালমুড়ি দিয়াচোন জালমুড়ি জ্বলা বেছি নিদিবা হা জ্বলা বেছি নিদিবা
এই বাচ্চা খাই যে তলা নিদিয়াটোৱে ভাল আৰু কেঁচা দিয়া কেইটকা দিব সুধিছে 5 টকা দিয়া 5 টকা কিমানৰ আছে 10 20 মই 20 টকাকে বনাওঁ মানে মাইনাটো খাব সেইকাৰণে সুধিলোঁ 10 টকা লওঁ হেৰি কৰা 20 টকা দি দিয়া নাই নেকি মাইনাটোৰ কাৰণে তাৰমানে আগতে ঝলা কম দিয়ে বনাই নাই একেলগে দিলে হ'ল এক জেগাতে মানে দুটা চাই দিয়া কোৱাচোন খাই পেলাই কোৱা কেনেকুৱা হৈছে ভাল ধুৱাই দিয়া নাই জাল মুড়িটো জালটো নক'বা আমাক মুড়িটো নহয় ঝলা মৰি ঝলা হ'ব লাগে কিমান টকা দিলা 20 টকা আৰু ঝালমুড়ি খোৱাৰ ইণ্টাৰেষ্ট কেনেকুৱা জানেনে মুখৰ কি কৰিবি পেলাই দিলে কৰি গ'ল গম বতাহতে উৰি মজা খালো ললো যাম আৰু এতিয়া ৰাস্তাটো যেতিয়া উদ্ঘাটন হ'ব না ধুনীয়া লাগিলে বহুত ধুনীয়া ঠাই এতিয়া যাওঁ আপোনালোকেও আহিব আৰু ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব আজিলৈ তেনেহ'লে ইমানতে এৰিছোঁ বাই 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 দিয়া চবে বাই বাই দিয়া বাই বাই দিয়া বাই বাই দিয়া বাই বাই দিয়া বাই বাই আমি এতিয়া যাওঁ